Hola, ¿cómo estás, people of Assam? This is your service educator, Victor Das, rolling once again with some ground reality checks. अच्छे दिन आएंगे, हाँ? आमाक परिवर्तन लगे, है ना? So let's have some good reality checks. Let's keep on rolling, mamas. গণতন্ত্র দেখত আজি রাজতন্ত্র, রাজতন্ত্র শেষ হব প্রজাতন্ত্র, প্রজাতন্ত্র কিমান আজি মানদণ্ড, ভোট খেলিব বৰঘৰীয়া ডাঙৰ অংক। গণতন্ত্র দেখত আজি ৰাজতন্ত্র, ৰাজতন্ত্র শেষ হব প্ৰজাতন্ত্র, প্ৰজাতন্ত্র কিমান আজি মানদণ্ড, ভোট খেলিব বৰঘৰীয়া ডাঙৰ অংক। ভোটৰ নামত বিভাজনৰ ধ্বংস পংক, দেশত আকৌ উভতিছে মামা কংস, কংসৰ বংশই মাতি আনিব দেশৰ ধ্বংস, সোণৰ দেশখন আকৌ গঢ়াৰ স্বপ্ন ভংগ। বন্ধু, এই কলিৰ যুগত আৰু কৃষ্ণ আহিব জানো? তই আৰু ময়ে হ'ব লাগিব কি? যদু বংশ কৃষ্ণৰ অংশ, কলি যুগত আমি এইটো যদু বংশ, তুমি আমি সবে মিলি কৃষ্ণৰ অংশ, ৰণক্ষেত্ৰত বজাই পাঞ্চজন্য শংখ, আমি এইটো বধি মাজি মামা কংস। কলি যুগত আমি এইটো যদু বংশ, তুমি আমি সবে মিলি কৃষ্ণৰ অংশ, ৰণক্ষেত্ৰত বজাই পাঞ্চজন্য শংখ, আমি এইটো বধি মাজি মামা কংস। সুদৰ্শনৰ ভাৰ লোৱা আঙুলিৰে, বুটাম টিপাৰ শক্তি প্ৰজাতন্ত্ৰৰহে, বিবেক বুদ্ধি সততাৰে ৰণত জিকিম, কলি যুগৰ কংসবোৰক আমি বধি। কলি যুগত আমি এইটো যদু বংশ, তুমি আমি সবে মিলি কৃষ্ণৰ অংশ, ৰণক্ষেত্ৰত বজাই পাঞ্চজন্য শংখ, আমি এইটো বধি মাজি মামা কংস। বন্ধু, কৃষ্ণ কোনটো আঙুলিত সুদৰ্শন লৈছিল কচোন? সেই আঙুলিটোৰ শক্তি কিমান ক? अच्छे दिन आएंगे, अच्छे दिन आएंगे।